গুড মৰ্নিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভালেই বাৰু বৰ্তমান। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 8টা। মই গা চা ধুই মেলি আজৰি হ'লোঁ, এফালে ওলাই আছোঁ, এফালে যাম আজি। তাকে ক'ত যাম এতিয়াই নকওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, এতিয়া নিশ্চয় গম পাব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক 4 গছ দিওঁ, 4 কোনো ভাল তেল নে ঘিউ? তেলে দিয়ক তেতিয়া, 4 গছ দিয়ক। ফাইনেলি আমি মন্দিৰ আহি পাইছোঁহি আৰু এইপিনে চাই দিয়া আকৌ অৰ্পণা, এইপিনে চোৱা, এইপিনে অম্বিকা। এতিয়া চাকি জ্বলাব লৈছোঁ আমি। এইফালে পুৰা চেলফি উঠাত ব্যস্ত। অম্বিকা চাই দিয়া পিনে। মহেশ্বৰ ক'ত গ'ল? তোমাৰ মোবাইল ইমান ধুনীয়া উঠে অম্বিকা মোবাইলত। মাৰিছা নেকি? অঁ, এইফালে এতিয়া শৰাই দি মেলি আজৰি হ'লোঁ। আজৰি হৈ এই লগৰবিলাকে ফটো চটো মাৰিছে। এতিয়া ফটো মাৰাত ব্যস্ত। কিমান মাৰিবা অ'? এইফালে চব পুৰা মাৰি আছে। হ'লনে মাৰিবা আৰু? হৈ গ'ল ন? এইফালে মন্দিৰৰ বাহিৰখন, মানে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে যে, সেইকাৰণে বাহিৰতে কৰিছোঁ আৰু। এইফালে চব মন্দিৰৰ বাহিৰখন, মানে
বাহিৰফাল আৰু ইমান ধুনীয়া পৰিৱেশটো। এই আমি এতিয়া খানা খাব লৈছোঁ। খানা আহি গ'ল আমাৰ। এফালে আমি মন্দিৰৰ পৰা বাহিৰে আহি পাই গ'লোহি গৰম পানী। এইফালে চাওক, ইহঁতৰ এইফালে অকল ফটো উঠা। সাপ গৰম পানী। মোক এইখিনিতে দি দে, অকল এইখিনি তলত অকণমান